গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এয়া দেখিছেনে ৰাতিপুৱা 5:30টাৰ পৰিৱেশ। এয়া চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি এঠাইলৈ যামগৈ, আপোনালোককো দেখাই দিম ক'লৈ যাওঁ কি কৰোঁ। চাই থাকিব ভিডিঅ'টো। আমি ওলাইছোৱে আৰু এইফালে আমাৰ বেটা পূৰা ৰেডি। সি ওলাই মেলি খালি জোতাযোৰ পিন্ধিলে হৈ যাব, হয়নে? মই কাপোৰ পিন্ধা নাই, মই কাপোৰযোৰ পিন্ধিলে হৈ যাবগৈ। বাকীখিনি পূৰা ৰেডি হৈ গ'লোগৈ। এয়া নাই, বজাৰলৈ গৈছে, আহিব, আহিলে ওলাম আৰু। এইফালে ওলাই মেলি ৰেডি হ'লোঁ। ওলাই আছে, তেন্তে আপোনালোকক একেবাৰে গৈ মেলি তাত দেখাই দিমগৈ আমি ক'লৈ যাম। এতিয়া নকওঁ, পিছে আপোনালোকে গম পাবই থাম্বনেইল দেখি। তাত গৈ কেনে ক'ম আৰু তালৈ যাম, ক'লৈ যাম আমি। চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে দেই। আৰু এটা কথা কওঁ আপোনালোকক, মা আমাৰ লগত নাযায়, মা যাব মাহঁতৰ স্কুলৰ টিচাৰখিনিৰ লগত। গোটেইখিনি টিচাৰে এনেকৈ যাবগৈ আৰু। মা সেনেকৈ গৈছে, অৰুণাচল গৈছে। আমি পিছে ইমান দূৰ নাযাওঁ, ওচৰতে। দেউতা নাযায়, দেউতাৰ কাৰণে ভাত আঞ্জা বনাই মেলি থৈ দিছোঁ, খাব নিজে লৈ কিনে। মই বনাই মেলি চব ৰেডি কৰি থৈ গৈছোঁ গোটেইখিনি। এইফালে আমি ওলাই আহিলোঁ এতিয়া। এইফালে চাওকচোন ইমান ধুনীয়া ঠাই। আচলতে ওচৰতে আহিম বুলি কৈছিলোঁ, কিন্তু বহুতে দূৰত আহি গ'লোগৈ, অৰুণাচল মেও আহি গ'লোগৈ একদম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু কি কি দেখুৱাব পাৰোঁ আপোনালোকক। জেগাখিনি চাই লওক ইমান ধুনীয়া। যিসকলে অহা নাই মাৰ্ঘেৰিটা, সেইসকলে আহিব, বৰ ধুনীয়া ঠাই হয়। এইফালে চাওকচোন ইমান ধুনীয়া লাগিছে নদীখন। আমি আহি পালোহি পিকনিক। এতিয়া গৈ আছোঁ খোজকাঢ়ি কিনে। অকণমান ৰাস্তাটো বেয়া, সেইটো কাৰণে তাত গৈ দেখাই আছোঁ আপোনালোকক। সেইকাৰণেতো কৈছোঁ মই মোৰ লগত যোৱা বুলি। এইটো আমাৰ বেটা, চোৱা এইফালে পানী বটলটো লৈ লৈছে ডিং। এইফালে আমি পাই কিনে একদম বহি ল'লোঁ। পিছফালে চাওকচোন পাহাৰখন ইমান ধুনীয়া লাগিছে। বাকীবোৰ চব ফটো উঠিবলৈ গ'লগৈ, ষ্টাফটো চব সকলোৱে। আমি মানে 3জনে, বেটাৰ লগে 4জনে আমি বহি কেনে পূৰা খাই আছোঁ। সকলো গুচি গ'লগৈ ফটো উঠিবলৈ। আমি যাম, পাছত যাম। এতিয়া চাহ খাই লৈছোঁ অলপ, যিহেতু সকলোখিনি বনাই আনিছিলোঁ, খানাখিনিও আছিলে যে, সেইকাৰণে আমি নগ'লোঁ। এইফালে চাওকচোন ইমান ধুনীয়া লাগিছে পাহাৰখন। চাওক ইমান ধুনীয়া জেগা, ফটো মাৰি আছে। পানীখিনি চাওকচোন ইমান ধুনীয়াকৈ গৈ আছে, পূৰা ধাৰ পৰিছে পানীখিনি। ইমান ধুনীয়া জেগা, অৰুণাচল মেও হয় জেগাখিনি। ইমান ধুনীয়া দেখিছেনে পূৰা নদীখনত। এতিয়া 3টা বাজিলৈকে, এতিয়ালৈকে ভাত পানী খোৱাই নাইগৈ। তাৰপিছত ভাত পানী খাম, আপোনালোকক দেখাই দিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমাৰ বেটা গৈ আছে আগত, সেইটো বহি ল'লোঁ ইয়াতে। আৰু মানে ইমান বালি শিলগুটি আছে ন, খোজকাঢ়িবলৈ কাৰণে মানে কিবা লাগি গৈছেগৈ আৰু, সেইকাৰণে অলপ বহি ল'লোঁ ইয়াতে। তাৰপিছত এতিয়া যাম, গৈ কেনে ভাত খামগৈ আৰু। এইফালে আহি গ'লোঁ আমি ভাত খাবলৈ। এইফালে টোপোলা ভাত দিছে, তাৰপিছতে সকলোখিনি আছে আৰু দালি, চালাড, গাহৰি মাংসও আছে, তাৰপিছত পাঠা মাংস আছে, মটন আছে। এইফালে দি আছে, এইফালে দি আছে মাংস। এইফালে আমাৰ বেটা আজি কিন্তু সি নিজে খাইছে দেই, নহ'লে সি নিজে নাখায়। আজি সি নিজে খাইছে, ভাল পাইছে সিও, মানে বহুত ফূৰ্তি পাই মেলি আজৰি হ'লোঁ। এতিয়া ঘৰলৈ যাওঁগৈ। যদি ভিডিঅ'টো চাই ভাল লাগিলে, আজি পিকনিকৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ, কাৰণ ঘৰ পোৱালৈকে আৰু বহুত দীঘলীয়া হৈ যাবগৈ ভিডিঅ'টো, সেইটো কাৰণে। এতিয়া তেন্তে গৈ থাকোঁ।
আমি ভাত পানী খাই মেলি আজৰি পূৰা যাওঁগৈ এতিয়া ঘৰলৈ। তেন্তে আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকক। আজিলৈ বাই বাই। আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। যিহেতু ল'ৰাটোকো লৈ গৈছিলোঁ, নদীত গৈছিলোঁ তো, সেইটো কাৰণে মানে বৰ বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাৰ লগত লাগি থাকোঁতে এনেকৈ গ'লগৈ আৰু টাইমখিনি। বৰ বেছি ভিডিঅ' নকৰিলোঁ। আমি পাইছোঁ দেৰিকৈ পিছে, সেইকাৰণে বৰ বেছি ভিডিঅ' কৰা নহ'লে। আশা কৰোঁ আপোনালোকে এইখিনি ভিডিঅ' চাই কেনে ভাল পাব বুলি কেনে। লাষ্টত ফটো কেইখনমান লগাই দিছোঁ, আপোনালোকে চাই ল'ব। যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্ট কৰি জনাব।